हेलो गाइज वेलकम बैक टू माई चैनल। तो आम आज बिहू फांक्शन चाब आहिছিলোঁ। तो टाइम হৈছে এতিয়া 1:23। তো 1:23 আমি মানে যাব লাগিছিল বেলেগত, কিন্তু আমি আহি পাইছোঁ আনকৰত। আমি জোৰত আহি পাইছোঁ। তো আমি যাব লাগিছিল নুনমাটিৰ ফালে, কিন্তু এইটো চাওক আপুনি চমচা ৰাস্তা আমাৰ 1:23 এইফালে জোৰতৰ ফালে আমাৰ এনেকুৱা। তো পিছফালে আগফালে একো নাই। তো আমি বৰ্তমান অকলে আছোঁ আৰু লগত এও আছে, আৰু মানে এও নিজে নাজানে ক'ত আহিছে। তো চাই থাকক, আমি বিহু ফাংশ্যনলৈ আপোনালোকক লৈ যাম। তো তাতে বোলে আজি নীলাগাছ আহিছে, আমাৰ নীলাগাছটা। তো নীলাগাছক চাব আহিছোঁ আমি। তো চাই থাকক, আমি আগলৈ যাওঁ, তাতে আপোনালোকক দেখুৱাম মানে কি হয়। তো তেতিয়ালৈকে চাই থাকক আৰু। तो बेसि दूर ना पामे जानी हठाते मैं शे गल बिहू फांक्शन। तो बेलेग फाले जा
ফাইনেলি আহি পালোঁ মানে আমাৰ নুনমাটি ৰেঞ্জ হৈ আছে আৰু সেয়াই মানে আমি মানে যাই পাম আৰু এতিয়া তো টাইম ঠিক মানে আমাৰ 1:37 হ'ল এতিয়া তো যাওঁতে যাওঁতে কিজানি আমাৰ 1:50 বা 40 হ'ব পাৰে তো আপোনালোকে মানে চিন্তা কৰিব নালাগে আমি সোনকালে আমাৰ অনুষ্ঠানটিত যাই পাম যিহেতু নীলাকাশ দা আহি আছে আমি চাব যাই আছোঁ খুব ভাল লাগিব আনন্দ লাগিব যিহেতু বহুত দিন দেখা পাম লগতে বহুত দেখা নাই তো আপোনালোকে চাই থাকক মানে কি হয় আৰু আপোনালোক খাই আছোঁ তো তেতিয়ালৈকে ৰাখিছোঁ আৰু Thank you. এবার কাছে ডিস্কো বন্ধি নাই কিনি জাগাৰ নামো নাজানে পাইছে সেইটো নামো নাজানে ঠিক আছে এবার ডিস্কো বন্ধি চাওচোন ৰখিয়ে নামাৰিব লাগে কলু তুমি বেয়া বিহু নাচিলে যে ইমান সমনীয়াই তোমাৰ কথা মই নাজানো তোমাক দেখিবলে মই নাজানো বিহু নাচিলে বৰ ধুনীয়া দেখি কিন্তু নহয় এপিনে খালি বিহু নাচি বহি থাকিলেহে বেয়া দেখিছ এবাৰ এপিনে এইটো চাইডৰ পৰা অকণমান নাচটো হোৱাটো বেছি ভাল লাগিলে
যাবা সুৰৰ মেলা অনুভৱ তুমি অপৰূপা প্ৰেৰণাৰ চিত্ৰলেখা আঁকিবা দুচকু তাইবা ছবি সপোনত ৰাতিটো মধুৰ নিশা যিসকলে নতুনকৈ প্ৰেমত পৰিছে তোমালৈ বৰষা তুমি অনুৰাগ আশা মোৰ তোমালৈ বৰষা তুমি অনুৰাগ আশা আহিবা মোলৈ সুৰৰ সুফান মৰমে উপচা তোমালৈ
গাইজ তো আমি ঘৰত যাব ওলাইছোঁ মানে বেছি টাইম বিহু নাচায় আৰু মানে 2টা বাজিল যিহেতু আৰু ৰাতিও বহুত হৈছে মানে ঘৰততো প্ৰগ্ৰেম থাকে ন তো সেইকাৰণে যাওঁ আৰু তো বাই বাই আজিৰ কাৰণে তো বেলেগ আজি নাই আৰু একোৱে তো এইখিনিয়ে আছিলে আৰু আজিৰ কাৰণে চাই থাকক আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে নতুন নতুন আপোনালোকে ভিডিঅ' পাই থাকে তো বেলেগ নাই আৰু মানে বিহুৰ বতৰ তো বিহুৰ বতৰ হিচাপে আপোনালোকক মই বিহুৰ প্ৰগ্ৰেম হিচাপে কেইটামান ভিডিঅ' দিলোঁ তো আপোনালোকে সেইবোৰ চাই অলপ এনজয় কৰিব আৰু মানে ইয়াতকৈতো বেছি একচেপ্ট কৰিব নোৱাৰোঁ কাৰণ মই যিহেতু নতুন নতুন ইউটিউব ভিডিঅ' বনাই আছোঁ তো লাইক কৰিব ফ'ল' কৰিব আৰু এইফালে আমাৰ পিছফালে আমাৰ বিহু চলি আছে তো কেনেধৰণৰ বিহু আমাৰ ইয়াত চলি আছে তো আপোনালোকে লাইক কৰিব ফ'ল' কৰিব আৰু যাতে আপোনালোকক মই এনেকুৱা নতুন নতুন ভিডিঅ' দিব পাৰোঁ তো তাৰ কাৰণে আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰি দিব তো লগতে বেল আইকনটো দাবাই দিব যাতে আপোনালোকে মোৰ নতুন ভিডিঅ'বোৰ পাই থাকে তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে আজি চাই তো বেলেগ বহুত দিন মূৰত আজি আমাৰ মাজত আমি আপোনালোকৰ মাজত আজি ব্লগ আনিলোঁ তো বেয়া নাপাব যদি কিবা এটা ভুল মান্তি হৈছে তো ক্ষমা কৰিব আৰু আপোনালোকৰ মাজত তো ৰাখিছোঁ আৰু আজিৰ কাৰণে বাই হয় গাইছ আপোনালোকে ক'ত যায় তো এইফালে আমাৰ মানে আছিল ইয়াত আছিল কুসুম কৈলাশ তো আমি এতিয়া চাব যাই আছোঁ নীল আকাশক তো এটা ভায়কক এৰিছোঁ তো এটা ভায়কক নাচাম নেকি তো আপোনালোকে বলক আপোনালোকক মই এতিয়া নীল আকাশৰ ওচৰলৈ লৈ যাওঁ তো ঠিক আছে তো আমি ষ্টাৰ্ট কৰোঁ আমাৰ জাৰ্ণিটো ইয়াৰ পৰাই তো আমি বৰ্তমান আছোঁ নুনমাটিত তো নুনমাটিৰ 3 চকটোৰ অলপমান আগতে আমি পাই যাওঁ তো এতিয়া আমি যাম বন্দা তো বন্দা ৰেল গেটটো পাৰ হৈ আমি নীল আকাশ আছে তাতে আছে তো আমি নীল আকাশৰ ওচৰলৈ যাম তো ঠিক আছে আপোনালোকে চাই থাকক আমি আগবাঢ়ি যাম সেই গাইজ তো আপোনালোকক ক'বলৈ মানে অতি মই দুখিত মানে তো আমি আজি মানে যেতিয়া নীল আকাশক চাম বুলি যাই আছিলোঁ তো মানে মই শুনা পালোঁ লগৰ পৰাই মানে তো নীল আকাশ দাই বোলে শ্ব'টো বোলে বন্ধ কৰি দিছে তো ৰাতিয়ে এতিয়া আমাৰ 2টা বাজিল তো 2টা বজাততো শ্ব' বন্ধ কৰিব নালাগিছিল তো তথাপি শ্ব'টো মানে বন্ধ কৰি দিছে তো সেইকাৰণে মানে আপোনালোকক মই দেখুৱাব নোৱাৰিম আজি নীল আকাশ দাক তো তথাপি মই মানে ঘৰত যাই আছোঁ তো ঘৰত যোৱা জাৰ্ণিটো মানে বহুত দূৰ তো আমাৰ ঘৰটো মানে আমাৰ খাটগাঁও তো খাটগাঁৱৰ পৰা মই ইয়াত নুনমাটি আহিছোঁ তো নুনমাটিৰ পৰা যাওঁতে আমাৰ ঘৰটো কমচে কম 5 কিলোমিটাৰমান দূৰত তো বেলেগ একো নাই যোৱাৰ জাৰ্ণিটো দেখাই দিওঁ তো মই ঘৰত যাই আছোঁ বৰ্তমান তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু বেয়া নাপাব যদি কিবা ভুল মান্তি হৈছে তো নেক্সটবাৰ অহা বিহুত মই আপোনালোকক মোৰ মানে নতুন নতুন ছিংগাৰ যেনেকৈ জুবিন দা তো জুবিন দাক আপোনালোককো মই দেখাম তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভুল মান্তি হৈছে তো বেয়া নাপাব আৰু আমাৰ এই গাড়ী চলাই আছে তো মই বহি আছোঁ পিছে আৰু এনেকৈ যাওঁ আৰু মানে এতিয়া মোবাইলটো পকেটত থওঁ কাৰণ বেছি হোৱাটো ভিডিঅ' বনোৱাটো ইমান এটা মানে হাতত নাই গ'লে মানে কিবা এটা বেয়া হৈ যাব যদি নতুন মোবাইল হয় তো বেয়া লাগিব চেল্ফি এটা উঠা আমাক তো আমি যাওঁ আৰু এতিয়া তো আমি এতিয়া পালোঁ পেট্ৰল পাম্প নুনমাটিত পেট্ৰল পাম্প তো ইয়াৰ পৰা আমি ৰেলগেট পাম ৰেলগেট পাই আমি এনেকৈ নাৰেংগী হৈ কিনে আমি গুচি যাম আৰু তো ঠিক আছে তো ৰাখিছোঁ তো আপোনালোকক আশা কৰিছোঁ আপোনালোকে চাব চেনেলটো আৰু ফ'ল' কৰিব নিশ্চয় তো বেয়া নাপাব আৰু যদি আজি মই নীল আকাশক দেখাম বুলি ভাবিছিলোঁ কিন্তু মোৰ ভুল নাই কোনো নীল আকাশ দাই বোলে শ্ব'টো বন্ধ কৰি দিছে তো মানে মই ক'ব নোৱাৰোঁ তাতে আৰু তো বেয়া নাপাব আৰু ঠিক আছে ৰাখিছোঁ আজিলৈ ইমানেই আছিল বিহুৰ বতৰ যিহেতু তো আজি মানে একেলগে 5খনমান বিহু একেলগে হৈছে আমাৰ ইয়াত তো 5খন বিহু আমি মানে যোনফালে যাই আছোঁ মানে সেইফালে আমি বিহুৱে দেখা পাই আছোঁ বেলেগ একো ক'ব লাগে নাই মানে গোটেইকেইখন বিহুটো আমি চাব নোৱাৰোঁ ন তো এখন বিহুতে ভাল লাগিব তো গোটেইকেইখন বিহুতেতো চিন্তাৰে কেনে থাকে নহয় দেখাব নোৱাৰিলোঁ তো আৰু বৰ লাগে যিহেতু গোটেই ইমানবোৰ বিহু ইমান কেনেকৈও আমি ঘূৰিম তো সময় আমাৰ হাতত বহুত কম মই ঘৰৰ পৰা ওলাইছিলে মানে 11টামান বজাত তো 11টা 12টা এটা 2টা তো এতিয়া 2টা বাজিছে তো 3 ঘণ্টাত মই 5খন বিহু কেনেকৈ চাম তো এখন বিহু চালোঁ তো ইয়াত অংকুৰ আহিছে আৰু এখনত গ'লোঁ আমাৰ নীল আকাশৰ ভাইটি কি নাম আছিল কুসুম কৈলাশ আহিছিল কুসুম কৈলাশ তো আগত বোলে আৰু এইফালে ফৰেষ্ট গেটৰ ফালে আমাৰ নীল আকাশ দা আহিছিল তো চাব নোৱালোঁ মানে তো নীল আকাশত তাততো মই চব মানে বিহু ফাংচন চোৱাই নাই আৰু জুবিন গাৰ্গৰ মানে আমাৰ খাটগাঁৱত যিহেতু আহিছিল তো তেতিয়া দেখা পাইছিলোঁ তাৰপিছত আৰু মই দেখা নাই তো সেইকাৰণে মনটো অলপ বেয়া লাগিছে তথাপি আপোনালোকক মানে দেখাব খুজিছিলোঁ মই যি চাওঁ মানে আপোনালোকক দেখাব কিন্তু মানে আশাটো মানে পূৰা নহ'ল তথাপি নেক্সট বছৰ মই চেষ্টা কৰিম যাতে মই আপোনালোকক দেখুৱাব পাৰোঁ তো বেয়া লাগিছে যিহেতু মানে মই ক'ব পৰা নাই তো বাদ দিওঁ কিন্তু বাদ দিলোঁ এতিয়া মানে মই ঘৰত যাই আছোঁ বেছি দূৰ নহয় আমাৰ ঘৰটো ইয়াৰ পৰা হায়েষ্ট আৰু 2-3
ঘৰত যাওঁ, ঘৰত যাই শুওঁ আৰু আপোনালোককো শুভৰাত্ৰি, গুড নাইট।